Good morning, guys. এতিয়া ৰাতিপুৱা বাজিছে প্ৰায় 6:30 আৰু আমি যাবলৈ ওলাইছোঁ কামাখ্যা দেৱালয়লৈ। লগত আমি চাৰিওজনী ভনী। হেই Hello. যেহেতু আমাৰ এইটো প্ৰথম ভ্লগ গোটেই সকলোকে আমি স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। চাই থাকক ভিডিঅ'টি শেষলৈকে, কেনেকৈ যাওঁ আমি, কি হয় তাত গোটেইখিনি দেখুৱাই যাম। চ' আমি আহি পালোঁ কামাখ্যা গেট, আৰু গেট এতিয়ালৈকে পোৱাই নাই, ব্ৰিজৰ তলতে আছোঁ। আৰু এবাৰ মই বেক কেমেৰা কৰিবলৈ দেখাই আছোঁ, আপোনালোকে চাওকচোন বাৰু কিমান ভিৰ হৈছে ইয়াতে এতিয়াতে, আৰু গেট পাবলৈ আছোঁ। ভিডিঅ' দেখাই চাওক ভিৰ, মানুহৰ সমাগম দেখিছে, ভক্তসকলৰ সমাগম দেখিছে কিমান। চাওক আমি আহি পালোঁ কামাখ্যা গেট, আৰু এতিয়া যাই আছোঁ। আৰু দেখিছেনে চেণ্ডেল বাহিৰৰ পৰাই নিব দিয়া নাই, আমিও লৈছোঁ। পাৰিলে আপোনালোকে পলিথিনৰ ব্যৱস্থা কৰি ল'ব, যোনে আহিব যোনে বিচাৰে। পলিথিনকেইটা লৈ ল'লে তাত চেণ্ডেল কেইযোৰ ভৰাই পেলাই ওপৰলৈকে আনিব পাৰিব, নহ'লে তাতে থ'লে হেৰাই যাব পাৰে। বহুত মানুহ ন, উঠি পেলাই গৈ আছোঁ। ইমান যে গৰম দিছে, তাতে গোটেই ৰাস্তাটো গৰম হৈ পেলাই গৈছে, খালী ভৰে গৈ আছোঁগৈ। আৰু চাৰিওফালে কেৱল অগণন মানুহ, অগণন ভক্তৰ ভিৰ, কোনোবা আহিছে কোনোবা গৈছে, ভালেই লাগি আছে এতিয়ালৈকে। চাওঁ বাৰু কিমান দূৰলৈকে খোজকাঢ়ি পেলাই যাব কাৰণে পাৰোঁ, যিহেতু আশা কৰিছোঁ যাবতো লাগিবই, বা আহিছোঁ যিহেতু। আৰু চাৰিওফালে চাওকচোন পৰিৱেশটো এবাৰ। Jai Mata Di. পালোঁ আমি এজন বাবাজী, আৰু বাবাজীয়ে চাওক আমাক কি আশীৰ্বাদ দিলে। সকলোৱে কপালত ফুলৰ নিচিনা ফুট দিছে। ট্ৰানিং পালোঁ, সেই চাওক ইয়াকে বনাই পেলাই থৈছে শিলৰে মূৰ্তি, আৰু গৈ আছোঁ। এতিয়াও পোৱাই নাই গন্তব্যস্থান। গৰম গাইজ, আৰু চাওকচোন চাপি মেলি লৈছোঁ। আৰু ইফালে ভণ্টি, বহুত গৰম, আৰু হাতত পানী বটল। ইয়াতে পানী বটল বিলাই আছে কিছুমান মানুহে, তো আমিও লৈ ল'লোঁ এটা। কৰিব ইমান গৰম, ইমান দূৰ পাহাৰ এখন বগাই আছোঁ। নাজানো দেই, পৰ্বত কিন্তু ঠিকেই বগাই আছো দেই। আমি আহি অকণমান চাহ ঠাই পাইছোঁ, আৰু ইয়াৰ পৰা এটা ভিউ আপোনালোক দেখাইছোঁ, গোটেই গুৱাহাটী চহৰখনত দেখাই আছোঁ ৰ'ব দেই। এইটো চাওক গুৱাহাটী চহৰৰ ভিউ, কিমান ধুনীয়া দেখিছে। হয়তো মেইন ৰোড। ইয়াতে চাওক অগণন ভক্তই চবেই জিৰাইছে, ইমান দূৰ খোজকাঢ়ি আহি পেলাই, আহি আছে, যোৱা মানুহ গৈ আছে, আৰু ইয়াতে যেন কিছুমানে ৰৈছেহে, বহিছে, অকণমান জিৰাইছে। প্ৰায় পালোৱে, আৰু কেৱল অলপ বাকী আছে। জয় মাতা দি। জোৰছে বলো জয় মাতা দি। আৰু ইয়াৰ পৰা আপোনালোকক এটা ভিউ দেখাই দি আছোঁ। গেট পামেই আৰু মেইন দুৱাৰ। এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে। চাওক
খোজ কাঢ়িছোঁ ইমান ভাগৰ লাগিছে জানেনে দেখি পেলাই দৰ্শন কৰি পেলাই যেন মনটো কিবা যিমানখিনি দুখ ভাগৰ আছিলে গোটেইখিনি নোহোৱা হৈ গৈছে সঁচাকৈ ইয়াকে কয় শক্তি ইয়াকে কয় মাৰ শক্তি জয় মা কামাখ্যা গোটেই মন্দিৰ আবুল কৰি ৰাখিছে অম্বুবাচীৰ কাৰণে আৰু ভক্তসকলৰ ভিৰ চাওক ভৈৰীসকল বাবাসকল নানান দেশৰ পৰা আহিছে নানা ঠাইৰ পৰা আহিছে পেলাই ইয়াতে বহিছে তেওঁলোকে ইয়াতে বিৰাজমান হৈছে সুন্দৰ পৰিৱেশ মানুহ এটা লাইনত সোমাইছোঁ লাইনত আছোঁ গোটেইকেইটা বহুত ৰ'দ আৰু বহুত ভিৰ বাপৰে বহুত এছা সোমাই বেক কেমেৰা কৰি দিম লাইন আমি দৰ্শন কৰিলোঁ ভিতৰত কেমেৰা এলাও নাই চ' আমি আপোনালোকক সেইকাৰণে দেখাবৰ কাৰণে নোৱাৰিলোঁ আৰু চাওক ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া এটা মাংগলিক পৰিৱেশ চাৰিওফালে শংখৰ ধ্বনি ইমান ভাল লাগিছে ন যেন থাকি পেলাই মন চন পবিত্ৰ হৈ গৈছে একেবাৰে আপোনালোকক চাৰিওফালে দেখুৱাই দিছোঁ কেনেকুৱা টাইপৰ কি হৈছে পৰিৱেশটো এবাৰ চাই লওকচোন কৰি ওলাই আহিলোঁ আৰু গৈ আছোঁ এতিয়া ৰ'দ এয়া চাওক খাই আছে কিবা কিবি দিছে চবে খোৱাত লাগিছে মোৰ খোৱাহে আহি আহি গেটেই পালোঁ দুইজনী পিছত ৰল আহিয়ে পোৱা নাই দুজনী পিছত ৰ'ল সিহঁতে আহি পোৱাই নাই ইয়াতে আকৌ ৰ'ব লাগিব সিহঁতৰ কাৰণে প্ৰথমটো ব্লগ হয়তো ইয়াত বহুতো ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই